নমস্কাৰ, মোৰ নাম ৰাইহানুল ইছলাম। মোৰ দেউতাই মোক কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন সুধিব। মই সেইবোৰৰ উত্তৰ দিম। পৃথিৱীৰ জনবহুল দেশ। চীন দেশ। ভাৰতৰ জনবহুল ৰাজ্য। উত্তৰ প্ৰদেশ। অসমৰ জনবহুল জিলা। নগাঁও। ভাৰতৰ জনবহুল মহানগৰ। মুম্বাই। অসমৰ জনবহুল মহানগৰ। গুৱাহাটী। অসমৰ স্বাস্থ্যকৰ ঠাই। হাফলং। অসমৰ সৰু জিলা। দক্ষিণ শালমাৰা। অসমৰ ডাঙৰ জিলা। কাৰ্বি আংলং। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ স্থান দ্বিতীয়। অসমৰ কম জনসংখ্যা থকা জিলা। মাজুলী। ভাৰতৰ সৰু ৰাজ্য। গোৱা। ভাৰতৰ ডাঙৰ ৰাজ্য। ৰাজস্থান। চাহ গৱেষণা কেন্দ্ৰ। যোৰহাটৰ টোকোলাই। কফি গৱেষণা কেন্দ্ৰ। ডিফু। জাতীয় পতাকাৰ দিগ আৰু প্ৰস্থৰ অনুপাত। 3:2। ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দী। আমাৰ জাতীয় পতাকাখন কি কাপোৰৰ? খদ্দৰ কাপোৰৰ। ৰাষ্ট্ৰীয় সংগীত গাওঁতে কিমান সময় লাগে? 52 ছেকেণ্ড। কাঁহ পিতলৰ শিল্প অসমৰ কোন জেগাত আছে? সৰ্থেবাৰী। পোৱামক্কা কোন ঠাইত? হাজো। পিতল শিল্প হাজো। কামাখ্যা দেৱীৰ মন্দিৰ গুৱাহাটী। জগন্নাথ মন্দিৰ উৰিষ্যা। স্বৰ্ণ মন্দিৰ পঞ্জাৱ। পৃথিৱীৰ ভূস্বৰ্গ কাশ্মীৰ। স্বৰ্ণবস্ত্ৰৰ গাঁও শুৱালকুছি। অসমৰ মানচেষ্টাৰ শুৱালকুছি। চাৰমিনাৰ ক'ত? হায়দৰাবাদ। লালকিল্লা দিল্লী। তাজমহল উত্তৰ প্ৰদেশৰ আগ্ৰা। তাজমহল কোন নদীৰ পাৰত অৱস্থিত?